জুবিনদাক প্ৰণাম কৰিব আহিছে হয় জুবিনদাকতো জীয়াই থকাটো দেখা নাছিল জুবিনদা অমৰ হৈ থাকক আমাৰ মাজত সদায় হয় নে নহয় জয় জুবিন জয় জুবিনদা অমৰ হওক গতিকে আপোনালোকে জুবিনদাৰ বিষয়ে কি ক'ব আমি জুবিনদাৰ মানে ন্যায়টো ন্যায় বিচাৰে আমি সকলোৱে জুবিনদাৰ ন্যায় বিচাৰো দেওবাৰ বুলি কোনো বান নাই মানে প্ৰতিদিনে মানুহখিনি ভিৰ হৈ থাকে এখন এই জেগাখিনি আহিলে আপোনালোকৰ চকুৰ পানী অট'মেটিকলি ওলাই যাব তো গাইস টাইটেল এণ্ড থাম্বনেইল চাই আপোনালোকে গম পাইছে আজি আমি ক'ত যাই আছো আজি আমি যাই আছো সোণাপুৰ মানে জুবিনদাৰ সমাধিস্থলত আমাৰ এইফালে আজি আমি বহুত দিনৰ পৰা আশা কৰি আছিলোঁ আজি আমি জুবিনদাৰ সমাধিস্থলত যাম যাই তেওঁক এটা প্ৰণাম কৰি আহিম আৰু আশা কৰোঁ আৰু এনেকুৱা তেওঁৰ যি হেৰি হৈছে মানে সেইটোৰ কাৰণে তেওঁ যাতে অতি সোনকালে ন্যায় পায় সেইটোৰ কাৰণে আমি তেওঁৰ যি মন্দিৰ সেই মন্দিৰত আমি প্ৰাৰ্থনা কৰি আহিম আৰু অলপ নমন কৰিম আহক বলক এতিয়া আমি সোণাপুৰ যাওঁ মানে জুবিনদাৰ সমাধিস্থলত হয় একদম ক'বা মানে কি দুখে লাগে জুবিনদা ইমান সোনকাল যে আমাৰ মাজৰ পৰা যাব আমি ভবাই নাছিলোঁ যি কি নহওক জুবিনদা যাতে ন্যায় পাওক তাৰে কামনা কৰিলোঁ আৰু বলক আমি জুবিনদাৰ সমাধি ক্ষেত্ৰত যে আপোনালোকক গোটেইখিনি দেখুৱাইছোঁ আৰু গাইছে এই মিউজিকখন চাওকচোন মিউজিকখনত লেখা আছে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এনেকৈ মানে আমি জুবিনদাক জীয়াই ৰাখিব লাগিব বাকী গাইছ এখন গামোচা লৈ ল'লোঁ জুবিনদাৰ কাৰণে আৰু এই খুৰীৰ দোকানৰ পৰা ল'লোঁ তো খুৰী জুবিনদাৰ বিষয়ে কি ক'ব মই কি ক'ম আৰু জুবিনদাৰ নামত আমি চাকি বন্তি জ্বলাই ধূপ ধূনা জনাই আমি দি আছো আমাক জুবিনদাৰ যিটো ন্যায় লাগবে না আমাক ন্যায় লাগিবই গাইছ খুৰীহঁতে ক'লাক ন্যায় লাগিব আমাক মানে ন্যায় লাগিবই মাৰি আছো তো আহিলো একদম মানে কি কম আৰু ক'ব ভাষা নাই গাইছ ডাইৰেক্ট এখন গামোচা ল'লো কি ক'ব দে গামোচা ল'লা কি গামোচা দুখন ল'লো আৰু দুখন বা তিনিখন মানে ল'লো জুবিনদাৰ যিহেতু আমি মন্দিৰত আছো জুবিনদাক আমি অৰ্পণ কৰিব লাগিব ন মানে ভগৱানৰ দৰে হৈ গৈছে তেওঁ খোৱালেও ভাল পাব নোখোৱালেও ভাল পাব দিলেও ভাল পাব নেদিলেও ভাল পাব তেওঁ নমৰাটো মানুহক উঠি গৈছে আৰু মৰি যোৱাৰ পিছতো মানুহক কষ্ট কণ দিছে গতিকে তেওঁ গামোচাখন দিয়া বুলি তেওঁ মানে ভাল বেয়াৰ কথা নিবিচাৰে তেওঁক খালি শ্ৰদ্ধাৰে তেওঁক অৰ্পণ কৰিব লাগে এবাৰ আপুনি কৈ দিয়ক জয় জুবিনদা জয় জুবিনদা কি জয় জুবিনদা জয় জুবিনদা তো গাইছ আমি আহিছো জুবিনদাৰ সমাধিস্থল সোণাপুৰত মানে ক'ব ভাষা নাই একদম মনত বহুত দুখ জুবিনদাই মানে ইমান সোনকাল যে আমাক এৰি গুচি যাব মানে এই কথাটো মানে সম কৰিব পৰা নাই আমি ভাবিব পৰা নাছিলো এতিয়া আৰু জুবিনদাৰ জীয়াই থকাটো যিমান শক্তিশালী আছিল তাৰ মৃত্যু জুবিনদা তাতকৈ বেছি শক্তিশালী বুলি আমি ভাবো কাৰণ হাজাৰ হাজাৰ মানুহৰ সমাগম ইয়াতে আপোনাৰ সমাধিস্থলত জুবিনদা যেতিয়া ইয়াতে মানে হেৰি কৰা নাছিল মৃত্যু মানে এনেকুৱা মানুহ হৈছিল নেকি নাই হোৱা নাছিল এতিয়াতো বহুত মানুহ গুৱাহাটী চিটিৰ নিচিনা মানুহ হৈছে এতিয়া আহি ইয়াতে মনটো শান্তি লাগে এতিয়া আপোনাৰ হয় এতিয়া এনেকুৱা লাগিছে যে পৃথিৱীৰ ভিতৰত ডাঙৰ মন্দিৰ বা মছজিদ এনেকুৱা লাগিছে ইয়াত আহি কেনেকুৱা লাগিছে হয় ভাল লাগিছে ন জুবিনদাৰ ক্ষেত্ৰত আহি আপোনালোক ভাল লাগিছে আগতে এনেকুৱা মানুহ হোৱা নাছিল এতিয়াহে হৈছে হয় নে নহয় এতিয়া আপোনাৰ দূৰৰ পৰা আহিছে জুবিনদাক প্ৰণাম কৰিব আহিছে হয় জুবিনদাকতো জীয়াই থকাটো দেখা নাছিল গতিকে এতিয়া প্ৰণামটো কৰি যাওক আপোনালোকে হয় এইখিনি জুবিনদাৰ বিষয়ে কি ক'ব আৰু ঠিক আছে আমি সকলোৱে বিচাৰিম ন্যায় পাওঁ জুবিনদা সদায় আমাৰ মাজত থাকিব ঠিক আছে জয় জুবিনদা গোৱালপাৰাৰ পৰা আহিছে হয় ইয়াত আহি কেনেকুৱা লাগিছে আপোনালোকৰ আগতে আশা আছিলে জুবিনদাক লগ কৰাৰ কাৰণে আশা কৰিছিল জীয়াই থকাটো লগ কৰা নাছিলে এতিয়া লগ কৰা হৈছে হয় গতিকে জুবিনদাৰ বিষয়ে আপুনি কি ক'ব জুবিনদা সদায় ন্যায় পাওক জুবিনদা আমাৰ মাজত আছে আৰু জুবিনদা অমৰ হৈ থাকক আমাৰ মাজত সদায় হয় নে নহয় হয় এবাৰ কৈ দিয়ক জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা ঠিক আছে থেংক ইউ দাদা আপোনালোকে এটা কথা সুধিব বিচাৰিছো হয় আপোনালোক ক'ৰ পৰা আহিছে তামোলপুৰৰ পৰা আহিছে হয় ইয়াত আহি কেনেকুৱা লাগিছে ভাল লাগিছে আগতেতো অহা নাছিলে হয় এতিয়া মানে জুবিনদাৰ এইটো হেৰি এই কাৰণে আহিছে ন জুবিনদাৰ মৃত্যুত যি
গোটেই অসম মানে দুখত পৰি আছে হয় নহয় হয় গতিকে হয় জুবিনদাৰ বিষয়ে কি ক'ব আপুনি জুবিনৰ বিষয়ে খুব ভাল লাগিছিল আৰু হয় সেইটো কাৰণে আমি আৰু এতিয়া ভাল লগাৰ কাৰণে এদিন আহিলো। জুবিনদাক আপোনালোকে আমি সকলোৱে মনে প্ৰাণে ভাল পাওঁ ভাল হয়। পাওঁ। গতিকে জুবিনদাক একবাৰ কৈ দিয়ক জয় জুবিনদা জয় জুবিন দা। জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা আপুনি অমৰ হওক অমৰ হওক জয় জুবিনদা অলপমান ভাই কিবা এটা কৈ দি তো কি ক'ম মই জুবিনদাৰ কাৰণে এখন গামোচা আনিছো আমি এতিয়া গামোচাখন দি দিয়ক। এতিয়া আপোনালোক ক'ৰ পৰা আহিছে আমি বিজয়নগৰ বিজয়নগৰৰ পৰা আহিছে ন আগতেতো অহা নাছিলে ইয়াতে জুবিনদাৰ এইটো সেইকাৰণে আহিছে হয় নহয় জুবিনদাৰ মৃত্যুৰ পিছত ইয়াতে যিমান অসমৰ গোটেই মানুহৰ দুখত আছে গতিকে ইয়াত সমাগম হৈছে মানুহৰ গতিকে আপোনালোকে জুবিনদাৰ বিষয়ে কি ক'ব আমি জুবিনদাৰ মানে ন্যায়টো হয় ন্যায় বিচাৰে হয় আমি সকলোৱে জুবিনদাৰ ন্যায় বিচাৰো জুবিনদাৰ জাষ্টিছ পাওক হয় সেইটোৱে আৰু এবাৰ সকলো আপোনালোকে সকলোৱে কৈ দিয়ক যিহেতু সকলোৱে জানে জয় জুবিনদা ধুনী চলি আছে গোটেই অসমত এবাৰ কৈ দিয়কচোন জয় জুবিনদা জয় জুবিনদা জুবিনদা আপুনি অমৰ হওক অমৰ হওক হয় থেংক ইউ গাইজ চাওক কিমান মানুহৰ ভিৰ কি ক'ম আৰু জুবিনদাৰ ন্যায় পাওক বুলি আমি সেইটোৱে বিচাৰো যে জুবিনদাৰ ন্যায় পাওক আৰু জয় জুবিনদা সদায় জুবিনদা জয় হৈ থাকিব আমাৰ ওচৰত জুবিনদাই জীয়াই থাকোঁতে যিমান শক্তিশালী আছিল তাৰ মৃত্যু জুবিনদা ইয়াতকৈ আৰু বেছি শক্তিশালী বুলি ভাবো আমি কাৰণ মানুহৰ সমাগম দেখি আমি গম পাইছো তো গাইছ মানুহ আকৌ ৰবিবাৰে হ'লে মানে দেওবাৰে হ'লে মানুহ ফুল হৈ থাকে দেওবাৰ বুলি কোনো বান নাই মানে প্ৰতিদিনে মানুহ ফুল ভিৰ হৈ থাকে ন মানুহে কৈছিল যে দেওবাৰে এতিয়া আমি গম পাইছো যে জুবিনদাক ভাল পোৱা মানুহ অকল দেওবাৰ বুলি নহয় নন ষ্টপ থাকে আৰু এতিয়া জুবিন আৰু প্ৰতি বছৰে থাকিব সদায় থাকিব সদায় জুবিনদা অমৰ হৈ থাকিব আমাৰ মাজত আমি সেইটোৱে বিচাৰো জুবিনদা আমাৰ মাজত থাকক জুবিনদাৰ আত্মাৰ শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা নাম চলি আছে এইবিলাক চাব পাৰে আপোনালোকে আৰু গাইছ গামোচা চাওক না বাপৰে বাপ লাখ লাখ হাজাৰ বিজাৰ কৰোৰ গামোচা আহিছে মানুহৰ মৰম এনেকৈ মানে আমি জুবিনদাক জীয়াই ৰাখিব লাগিব আৰু গাইছ এইখিনি জেগাতে মানে আমাৰ প্ৰাণৰ শিল্পী জুবিনদাক মানে জ্বলোৱা হৈছিল মানে কি ক'ম মানে ভাষা নোহোৱা হৈছে গাইছ গাইজ ইয়াতে জুবিনদাৰ জয় জুবিনদা লিখা আছে আৰু জুবিনদাৰ ওচৰত চহী আমি এটা চহী মাৰি যাম আৰু জয় জুবিনদা বুলি লিখিম সকলোৱে লিখিছে গতিকে ময়ো লিখো জয় জয় জুবিনদা জয় জুবিনদা লিখিছো আৰু মোৰ চহীটো ইয়াত লিখি দিম আপুনি কি লিখিছে অমৰ হওক বুলি লিখিছো আপুনি জুবিনদা আপুনি অমৰ হওক বুলি লিখিছো ইয়াতে আৰু গাইছ জুবিনদাৰ ফটো আৰু ভৰিখন আৰু হাতখনৰ ওপৰত লেখা আছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই বৰ অসমৰ পুত্ৰ হয় মই বৰ অসমৰ পুত্ৰ লিখা আছে ইয়াতে আজি এইবিলাক গামোচা বস্তু লৈ আছে আকৌ ইমান গামোচা ইয়াতে জমা হ'ব তাৰপিছত গামোচা কিমান জমা হৈ গৈছে গামোচা বান্ধি থৈ দিছে আৰু ইয়াৰ পৰা গামোচা লৈ যাব আৰু ডেইলি ইয়াৰ পৰা গামোচা লৈ যাই থাকে চাওক এখন গাড়ীৰে গামোচা লৈ যাব আৰু গাইছ এইখিনি চাওক ইয়াত লিখা আছে আই এম লাইক এ ৱাটাৰ আই উইল ফ্ল' বাট চি ইজ এ আৰ্থ শ্বি কেন অনলি এবজৰ্ব মি জুবিনদাৰ ওচৰত আহি আমি চকুলো ওলাই যাবই কাৰণ জুবিনদাৰ যি আমাৰ জুবিনদা আমাৰ কাৰণে প্ৰেৰণা সদায় আৰু জুবিনদাই যি আমাৰ কাৰণে দি গৈছে সেয়া আমাৰ কাৰণে সদায় আমাৰ অন্তৰত থাকে আৰু গাইছ এখন এই জেগাখিনি পালে আপোনালোকৰ সঁচা কৈ দিছো চকুৰ পানী অট'মেটিকলি ওলাই যাব আৰু বহুত শান্তিৰ জেগা এইখিনি বহুত শান্তিৰ জেগা এইখিনিত আহিব আপোনালোকে গতিকে আমি যিমান পাৰো এইখিনি এক্সপ্ল'ৰ কৰি দেখালো আপোনালোকক আৰু আপোনালোকে যদি আমাৰ ভিডিঅ' চাই বুলি নহয় আপোনালোকে নিশ্চয় এবাৰ জুবিনদা সমাধিস্থলীত ভিজিট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব